নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ ডিম্পি স্মল ৱৰ্ল্ডলৈকে আজি মই আপোনালোকক নলবাৰী হাৰিভাঙাত থকা এটি ঐতিহ্যমণ্ডিত কলীয়া গোসাঁইৰ মন্দিৰ দৰ্শন কৰাবলৈ লৈছোঁ আমাৰ ডাঙৰজন ল'ৰাৰ জন্মদিনৰ দিনাখন গৈছিলোঁ গতিকে আহকচোন আৰম্ভ কৰোঁ ভিডিঅ'টি bicycle market so kyo go ahead swami ji because it's your birthday mane hi Rick hey hori hey আমাৰ ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ আমাৰ ঘৰখন হৈছে মাখিবাহাত মানে মই মাখিবাহালৈ বিয়া হৈছোঁ নলবাৰী আৰু তাৰ পৰা হাৰিভাঙা একেবাৰে লগা গাঁও হয় ওচৰতে 10 মিনিটৰ ভিতৰতে পাই যায় এ ওলাই আমাৰ মাখিবাহাৰ চুকটো পাওঁ ইয়াৰ পৰা অকমান গলি আমি পায়ে যাম গতিকে অকমান মই আপোনালোকক আমাৰ গাঁৱৰ সুন্দৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ ইমান সুন্দৰ নহয় নে ইয়াতে ইমান ধুনীয়া গছ গছনিৰে ভৰপূৰ আৰু ৰাস্তাই ঘাটে সৰুবৰ বিভিন্ন ধৰণৰ সৰু সৰু মন্দিৰ নামঘৰ আপোনালোকে দেখিবলৈ পাব মোৰ কিন্তু হ'লে এনেকুৱা এই বাঁহৰ তলৰে আহিব ৰাতি খুব ভয় লাগে আপোনালোকৰ লাগে নাই বাৰু জনাবচোন গাঁৱত থকা মানুহবিলাকৰ অৱশ্যে অভ্যাস হৈ গৈছে কিন্তু মই সৰুৰ পৰা গুৱাহাটীত থাকোঁ মাজে মাজেহে আহোঁ সেইকাৰণে ভয় লাগে এনেকুৱা সুন্দৰ ধাননি পথাৰ দেখিলে মনটো একেবাৰে জোৰ পৰি যায় এতিয়া কাতি মাহত আঘোণ মাহত ধুনীয়া আৰু সোণালী হ'ব এতিয়া সেউজীয়া আৰু সোণালী বৰণ মিক্স হৈ আছিলে দেখিলে নহয় পালোহিয়ে মন্দিৰটো আমি লগত একো ধূপ চাকি অনা নাছিলোঁ আৰু কাষতে এখন দোকান পালোহি তাৰ পৰা অকণমান চাকি ধূপ কিনি ল'লোঁ দেখিছে গেটখন ইমান সুন্দৰকৈ সজাইছে নমো কৰা মন্দিৰটিৰ চাৰিওফালে অকণমান পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ কাষত আৰু এটা সৰু মন্দিৰো আছে আৰু এইটোফালে প্ৰেক্ষাগৃহ নে কিবা এটা বনাই আছে আৰু ইয়াত জিৰণি কথাও আছে কোনোবা মানুহ আহিলে ইয়াতে জিৰণিও ল'ব পাৰে আৰু পিছফালে দমকল পানীও আছে আৰু এয়া দেখিছে মন্দিৰটি 1379 চনতেই স্থাপন কৰা কিমান পুৰণি মন্দিৰ হয় 1972 চনত নতুনকৈ ইয়াতে মানে স্থাপন কৰিছিলে আৰু এক মাহত হয়তো কৰিছিলে নেকি এই মণিকূটটো স্থাপন মানে মাঘৰ মাহত ইয়াতে খুবেই ভক্তই আহি ভিৰ কৰে আৰু পুণ্য হয় বুলি কয় মন্দিৰটোৰ ভিতৰত মোৰ আৰু এটা বস্তু ভাল লাগিছে মন্দিৰটোৰ চাৰিওফালে কৃষ্ণৰ দশাৱতাৰৰ সুন্দৰ ভাস্কৰ্য শিল্প দেখিবলৈ পাব শ্ৰীকৃষ্ণৰ দশাৱতাৰৰ খুব সুন্দৰ ৰূপ তেওঁলোকে ফুটাই তুলিছে প্ৰথম কৃষ্ণৰ অৱতাৰ মৎস্য অৱতাৰ কুৰ্ম অৱতাৰ নৰসিংহ অৱতাৰ বামন অৱতাৰ হৈছে পৰশুৰাম আৰু হলিৰাম বৰা শ্ৰীৰাম আৰু বুদ্ধ ইমান ধুনীয়াকৈ বনাইছে নহয়নে আৰু এয়া শেষ অৱতাৰ কল্কি অৱতাৰ আৰু সন্মুখ ভাগত আমি যে গীতাত দেখিবলৈ পাওঁ কৃষ্ণই অৰ্জুনক উপদেশ দিয়া ইয়াৰ কাষতে ধূপ চাকি জ্বলাব পাৰি একেবাৰে মন্দিৰৰ ভিতৰত জ্বলাবলৈ নিদিয়ে আৰু এগছি ডাঙৰ বন্তি সদায় জ্বলাই ৰাখে আমি সেই বন্তি গছিটো তেল দিছিলোঁ আমাৰ ল'ৰাজনৰ জন্মদিন বুলি কৈ দেউৰীজনে খুব ধুনীয়াকৈ তাক আশীৰ্বাদ দিলে আৰু দেউৰীজনৰ পৰা মন্দিৰটোৰ বিষয়ে অকণমান আমি কথা সুধিছিলোঁ আহকচোন শুনো তেখেতে কি ক'লে আমাৰ মৌখিকভাৱে চলি অহা হিচাপে মই অলপ কম এই কথাটো হ'ল কি যে ৰজা শিৱসিংহৰ দিনতেই এই প্ৰভুৰ এই ওচৰৰ চুবুৰীখনৰ ঠাইখিনিত প্ৰভুৰ আৱিৰ্ভাৱ হৈছিল আৰু তাত এজনী বুঢ়ী এজনী সপোনত দেখা পাইছিল এই প্ৰভুৰ যিটো আৱিৰ্ভাৱ বা মাহাত্ম্য এই বিষয়ে তেখেতে লোকক অৱগত কৰাইছিল যে মই এনেকুৱা ধৰণে এনেকুৱা দেখি পাইছোঁ গতিকে এই ঠাইত এটি মন্দিৰ হ'ব লাগে বা এই ঠাইত এটা জুপুৰি সাজি ইয়াত
বন্তি লগোৱাৰ উদ্দেশ্যে মই এনেধৰণে এইটো সপোনত পাইছোঁ আৰু প্ৰভুৱে আচলতে যিটো আবিৰ্ভাৱ সেইটো আশ্চৰ্যজনক কথা ঠিক এই বস্তুখিনি সেই ঠাইৰ পৰা প্ৰভুক পৰ্যায়ক্ৰমে বা কালক্ৰমত তাত এইখিনি হাৰিভাঙাৰ মধ্যস্থ ঠাই পাই প্ৰভুক তাৰ পৰা ইয়ালৈ অনা হৈছিল এই মন্দিৰ সজাই ইয়ালৈ অনা হৈছে আৰু আজি প্ৰায় এই প্ৰভুৰ আবিৰ্ভাৱৰ প্ৰায় 350 বছৰৰ আগৰ এইবিলাক কথা ৰজা শিৱসিংহৰ দিনৰে এইবিলাক কথা আছিল আৰু এইখিনি আমি লোকৰ মুখৰ পৰা শুনি বা আগৰ প্ৰজন্মৰ লোকৰ মুখৰ পৰা শুনি হয়তো ইয়াতে মাঘৰ 1 তাৰিখটোত সকলো ভক্ত আহি ভিৰ কৰে ন মাঘৰ মেলা হয় যদি নলবাৰীত আহে কেতিয়াবা এই মন্দিৰটো দৰ্শন নকৰাকৈ নাযাব খুবেই ভাল লাগে ওচৰৰ পৰিৱেশটো খুবেই সুন্দৰ কাষত এটা পুখুৰীও আছিলে মই তাৰ ফটো দিয়া নাই এইখিনিকে দিলোঁ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰিব কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো দবাই যাব ধন্যবাদ